নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এটা খবৰ আহি পৰিছে যে লখিমপুৰ মেডিকেল কলেজৰ যিসকল পৰীক্ষাৰ্থীয়ে স্কিল টেষ্ট আৰু ভাইভা দিছিলে তেওঁলোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটা বিভাগৰে ৰিজাল্টসমূহ আজি ঘোষণা কৰা হ'ব। লখিমপুৰ মেডিকেল কলেজৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব আৰু যিসকল প্ৰাৰ্থী আজি উত্তীৰ্ণ হয় তেওঁলোকে 26 মে'ত তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব। এই কথাটো ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় কেইদিনমান পূৰ্বে উল্লেখ কৰিছে যে যিসকল স্বাস্থ্য বিভাগৰ 4th গ্ৰেড 3rd গ্ৰেড আৰু টেকনিক্যাল নন টেকনিক্যাল যিখিনি আছিলে গোটেইখিনি তেওঁলোকে 26 মে'ত এপইণ্টমেণ্ট দিব। এই কথাটো ইতিমধ্যে সকলোৱে গম পাইছে আৰু এইটো এটা ভাল খবৰ। যিসকল পৰীক্ষাৰ্থীয়ে লখিমপুৰ মেডিকেল কলেজৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকে ভাইভা আৰু স্কিল টেষ্ট দিছিলে তেওঁলোকৰ কাৰণে এইটো অত্যন্ত ভাল খবৰ যে আজি ঘোষণা কৰি দিয়া হ'ব ফলাফলসমূহ। আপোনালোকে খুব সম্ভৱ সন্ধিয়া মানলৈ ৰিজাল্টসমূহ চাব পাৰিব। তেওঁলোকৰ যিটো নিজা ৱেবছাইট আছে লখিমপুৰ মেডিকেল কলেজৰ সেই ৱেবছাইটটোৰ জৰিয়তে চাব পাৰিব আৰু এই নটিচখন প্ৰকাশ কৰিছে লখিমপুৰ মেডিকেল কলেজ কৰ্তৃপক্ষই।